লাজ কৰা মাইনাজনীয়ে মোবাইলত কি চাই আছা কোৱা কি চাই আছা কি চাই আছা ইমান লাজ কৰে নে দেখা দিয়া বোলে নাচা লাজ কৰি নমস্কাৰ মই নিতুলে আপোনালোকক স্বাগতম জনাইছোঁ নিতুল ভাৰতী চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো চাই থাকক মানে ভিডিঅ'টো আৰম্ভ ষ্টাৰ্ট হৈ গৈছে আপোনালোকে প্ৰথমৰ পৰা চাব লাগিব এতিয়া আছোঁ খগেনহঁতৰ ঘৰত এখন চাওক পতাকা জাতীয় পতাকা কিমান ধুনীয়াকৈ সজাই থৈছে পিছফালে এই বিশ্বকৰ্মা ফটোখন ভাল লাগিছে আছোঁ খগেনদাহঁতৰ ঘৰত আজি খগেনদাই ৰাতি ভাত সাজ খাবৰ কাৰণে নিমন্ত্ৰণ জনালে মই আহিছোঁ মোৰ লগতে পাৰ্থ আছে আৰু পাপুদা আছে বলক প্ৰথমৰ পৰা চাওক ভিডিঅ'টো পাৰ্থ আৰু পাপুদা খগেনদা গোটেইকেইটাই মিলি বনোৱা কনোৱাত লাগি আছে মই ইয়াতে অকণমান টাইম টিভি চালোঁ এতিয়া মিউট হৈ আছে বাৰু কপিৰাইট লাগি যায় কাৰণে আজি ভিডিঅ'টো সম্পূৰ্ণ চাওক সকলোকে আমি জনাব বিচাৰোঁ আমি আহি পাই গৈছোঁহি পাথৰি চাৰিআলি তেল নাই দেখোন আমি আহি পাওঁ মানে দোকানবিলাক বন্ধই কৰি দিলে আমি নিজে খালেতো নহ'ব গাড়ীখনকো খুৱাব লাগিব সেইকাৰণে ভাবিছোঁ তেল অকণমান খুৱাওঁ বুলি মাংস চেচ নেকি দোকানী শুই গ'ল দোকানী জগোৱাবলগীয়া হৈছে অঁ এই দাদাই কৈছে শুনিছ নহয় অঁ ফ্ৰেছ তেলটো আনিব দিছে দেই তেলটো হেল্ডি গিলেমাৰ হাভেল তাত তোমাৰ 30 কিলোমিটাৰ মাইলেজ পাম এইটো চাওক পইচা দিছোঁ এইটো হৈছে লাইট এইখন হৈছে আমাৰ কাকি পাথৰি চাৰিআলি এতিয়া আমি গৈ আছোঁ শংকৰপুৰৰ অভিমুখে এয়া আমাৰ পাপুদা আহিছে আমাৰ লগত যাব একেলগে এইটো পাপুদা গৈ আছে চাওক হাঁহ এটা লৈ গৈছে দেই আরে চল গরি এ যাব তোকে পুরা অনাহৰ ফুলা বতৰ অনাহৰ মোৰ মৰমৰ অনাহৰ আনিলি নে তই বহাগৰে বতৰ আমি বৰ্তমান মাঘ যাওঁ হৈছে মাঘৰ বিহুত সেই সময় নোপোৱাৰ কাৰণে বৰ্তমান আমি আমাৰ লগৰজনে খানা খাবলৈ মাতিলে খানা বুলি ক'লে ভুল হ'ব আচলতে ভাত খাবলৈ মাতিলে বিহু খাবলৈ মাতিছিলে যাব নোৱাৰাৰ কাৰণে আজি আহি আছোঁ পাতিহাঁহ দেখিছে আপোনালোকে পাতিহাঁহ ভালকৈ দেখাই দিছোঁ মই যদি চাই থাকোঁ আগলৈকে এই দুখন ব্ৰইলাৰ ফাৰ্ম চাওক আজিহে আমাৰ উৰুকা লাগিছে উৰুকা দিনাখন মানে আমাৰ জিলা বজাৰত ভেলাঘৰৰ প্ৰগ্ৰাম এটা হৈছিলে সেইকাৰণে আমি উৰুকাটো উপভোগ কৰিব নোৱাৰিলোঁ তাত সৰু সুৰা কাৰণে ব্যৱসায় কৰিছিলোঁ হোটেল দিছিলোঁ যি নহওক কিবা এটা দুপইচা পালোঁ নিজেও চলিলোঁ এয়া পাপুদা কিবা এটা কওক আজি মোক বন্ধুৱে নিমন্ত্ৰণ জনালে আজি একেলগে গোটেইখিনি এসাঁজ খাম বুলি পাপুদা মই আৰু পাৰ্থ আছে ন এইটো পাৰ্থ আহি আছে ব'লা ব'লা তোমাৰ নামটো কি এইপিনে আহা মাইনাজনী বৌ খং দেখিছে পানী ঢলাৰ কাৰণে মাইনা ক'লে মুনু ক'লে পিনে আহা হেল্ল' মুনু এই ছোৱালীজনীয়ে লাজ কৰিছে নেকি ক'ত সোমালে গ'ল এইদিন সোমাই আছে ভিডিঅ' কৰা দেখি ওলাই নাহে দেখিছে আমাৰ ছোৱালীজনী কিমান দুষ্ট ছোৱালী হ'ব দিয়া বন্ধ কৰি দিছোঁ দিয়া বন্ধ কৰি নাকান্দিবা দেই এই বৈ চাহ আনিলে পাৰ্থ চাহ তেলত ডুবাই ভজা এবাৰ খাই চোৱাচোন লাগে কেনে মজা তুমি চাহটো খাই লওঁ মজা অঁ কওক আমাৰ চাহ খাই হৈ গ'ল গজা আৰু মেৰিগ'ল্ড বিস্কুট দি মই এটা কথা আজিলৈকে বুজি পোৱা নাই সকলো মানুহে চাহ খালে অকণমান কিয় এৰে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন আগজনী মাইকী হাঁহ এটা মতা হাঁহ আগত কণী পাৰি সেইটো কণী পাৰি মাইকী টকা মাইকী হাঁহ খাই ভাল লাগে
মাইকী হাঁহ বহুত বেয়া আমাৰ তেলেই ন আমাৰ 5টা আছে গপচ গপচ হৈ আছে কণী পাৰি আছে পাঠ কিমান হ'ব ৱেট 500 ল'ব কেনেকৈ 500 কি এইটো এইটো জালুক জালুক তোমাৰ জালুকৰ পেকেট হয় 10 টকা কিন্তু যোনে এবাৰ খায় চৰ্দি লাগি থাকিলে মানে ডক্টৰ ঔষধ নালাগে মানে চৰ্দিটো বন্ধ হৈ যায় আজিকালি ঘৰে ঘৰে ডক্তৰ এজন থাকে কি ক'বা তুমি মই ক'ম কি এই যদি ব্যৱসায়টো তোমালোকে কৰিব পৰা বহুত লাভজনক বহুত লাভ ব্যৱসায় আছে। আৰু 6 টকা জালুক চাকিব 1 টকা পেকেট 3 টকা লাভ তোমালোকে নিজে ঘৰত পেকেজিং কৰি এইটো ব্যৱসায় কৰিব পাৰিবা নিজৰ লাভ নহ'ব কেৰাহী কিয় ৰাখিছা হাঁহ গুচাম আমাৰ এই মাইনাটোৱে জুমি জুমি চাই আছে কিন্তু নাহে মাতিলে পথাৰ আনিছে আহা এইপিনে আহা কি নাম তোমাৰ নামটো কৈ দিয়া নকলাই দেখোন জানে অসমৰ মুখ্যমন্ত্ৰীলৈকে জানে আৰু কি লাগিছে ৰাংফা সেইটো নহয় তহঁতে ভিডিঅ' কল কৰি আছে নেকি তমন্না নেকি জনক জনক আমাৰ হেৰি বনালে ডাঙৰ ছোৱালী বনাইছে মই আছিলোঁ যাব তুমি আছিলা ক'ৰ আকৌ কেতিয়া যাব আহোত বাই মই আকৌ শুকুৰবাৰে গুচি আহিম তুমিও যাবা মই চবলৈ গুচি আহিম বাইকত যাবা ইমান দূৰ হয় নহয় ট্ৰেইনত যাম তাত চবলৈ গুচি আহিম তাত 10-15 মিনিট থাকিম ট্ৰেইনত গ'লে বেয়া হয় এপাক মই আমাৰ মাইক অকলে থৈ যাব নহয় ভাই মাইক অকলে থৈ যাম নেকি ৰাতিপুৱা যোৰহাট জেগাটো বহুত ধুনীয়া তুমি এটা জেগা কাম কৰিবা অঁ ললিতক লগ কৰি আহিবা লৈ যাম লৈ যাম যোগাযোগ কৰিবা কেম থাকিবা মই এদিন থাকিম এই এদিন এইটো আমাৰ আহি গ'ল গৰম পানী পাপুদাই গৰম কৰি লৈ আহিছে পানী এতিয়া আমাৰ খগেনে ইয়াত হাঁহটো ডুবাই দিব এতিয়া আৰু জাপানী আৰু দিয়ক উৰা হৈ যায় এইখন দি দিম চাইডকে তাতে হাতটো আনি ইয়াত হেৰি কৰিম আৰু এখন বস্তা আনি দিম এইটো খগেন পাপুদা আৰু সোণাই পূৰা চাফা কৰাত লাগি আছে ৰাইজে নখ জোকাৰিলে নৈ গ'ল ঠিক আছে তিনি সিদ্ধ লাগি গৈছে আৰু মই সিদ্ধ ভিডিঅ' বনাই আছোঁ আমাৰ চলি আছে ছোৱালী ক'ত দিবা স্কুলত দিম বহুত শংকৰদেৱত দিব লাগে মই এতিয়া ঘৰত এডমিশ্যনটো নিদিওঁ শংকৰদেৱত দিব মোক ইমানটো কোনে আনানে কৰিব ল'ৰা ছোৱালী ভাল হ'লে এইবিলাক স্কুলতে ভাল তাত নিদিব যে এয়া আমাৰ চৰকাৰী স্কুল মই দেখোন আমি একদম গভৰ্ণমেণ্ট স্কুলত পঢ়িতো চৰকাৰে মাষ্টৰক 30 চল্লিছ হাজাৰ দৰমহা দিয়ে অ পুতাই সেইখন স্কুল আমি কিয় এইটো চোৱা সেই ছোৱালী দিবলৈ কিয় টান পাওঁ আমি নে এটা শিক্ষাটো বেয়া নেকি সেইটোৱে মাক বাপেক পঢ়া হ'ব লাগে শুনো এইটো চোৱা বেয়া এতিয়া ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম জানো হেৰিত পঢ়িছিল পঢ়া নাই প্ৰাইভেট স্কুলত পঢ়িছিল জানো কি নাৰ্ছিঙত হেৰি কৰিছিল নেকি প্ৰাইভেট স্কুলত পঢ়িছিল নেকি অঁ। এইবিলাক স্কুলতে পঢ়ি আমাৰ ইয়াত এইটো ব্যৱসায় পাপুদা এইটো কিন্তু ঠিক কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী অ চৰকাৰী স্কুলত পঢ়া ন কিনি পেলাই গৰু গাড়ীত গৈ পেলাই কেনেকুৱা হেৰি পালা কৰিছে। পালা এইটো কথা বুজি পোৱা নাযায় আজিকালি ল'ৰা ছোৱালীবিলাকে মানে কিয় মাক দেউতাকে নাৰ্ছিঙৰ প্ৰাইভেট স্কুলত দিম ভালকৈ পঢ়া শুনাব ভাল হ'ব এই প্ৰাইভেট পঢ়াবলৈ কিছুমান গাধহে হয় আৰু বেয়াহে হয় কাম নাই এতিয়া আমাৰ ওচৰতে আছিলে দৌৰি দি আছে ঐ ৰ'বচোন আৰু এটা কথা মই কনফাৰ্ম নহয় আপোনালোকক সোধোঁ এই মাজখনতে শুনা পাইছিলোঁ হেৰি আপোনাৰ এই প্ৰাইভেট স্কুলত পঢ়াবিলাকৰ বোলে চাকৰিৰ কাৰণে প্ৰব্লেম হ'ব বোলে হ'ব এইটো খানা হ'ব 100% সেইখন চাৰ্টিফিকেটত 100% বেয়া পালা মাজখনতে শুনিছিলোঁ দেই মই কনফাৰ্ম নহয় আপোনালোকে যদি ভিডিঅ'টো চাই আছে মানে ফেচবুক আজিকালি ছ'চিয়েল মিডিয়াত এইবিলাক দিয়ে থাকে উম। কোনোবা অকণমান গফি টুক টুক লাগে খাওক নিখা মাছে টানিলে ঠিক মিছা মাছে খাওক লাগে হেৰিয়ে খাওক ভেটুলিয়ে খাওক। ধুনীয়া নাখাওক লাগিলে কিন্তু মাছে লাগে কেঁকুৰে খাওঁগে লাগিলে লাগে লাগে পোঙাটো বেয়া হ'লে লাগে সি নিজে ডুব যাওক মাছে টানিলে সেই তেনেকুৱা ছ'চিয়েল মিডিয়াত মিডিয়া বস্তুটো ছ'চিয়েল মিডিয়া বহুত বেয়া বহুত বেয়া হয় আজি খগেন দাহঁতৰ ঘৰত আহি এটাই ভাল লাগিছে চাওক হাঁহ গুচোৱা সময়খিনি অপব্যৱহাৰ কৰা নাই কিমান এটা ধুনীয়া আলোচনা চলি আছে আমি কিবা এটা খানা আয়োজন কৰিছোঁ আমি সেই সময়খিনিতো আমি কেনেকুৱা কিছুমান এটা ভাল কথা পাতিছো ন শিক্ষাৰ প্ৰয়োজন কিমান আৰু ধৰি লওক মই আগতে প্ৰাইভেট স্কুলটো পচন্দ নকৰোঁ মই ভাল পাওঁ বেয়া পাওঁ
আমি গভৰ্ণমেণ্ট স্কুলত পঢ়ি পেলাই যেনেকৈ ধৰক কিবা এটা কৰি আছোঁ ন পঢ়ি পেলাই কিবা এটা এখন ভাল মানুহ হ'লে ভাল স্কুলত পঢ়িলেও বা বেয়া স্কুলত পঢ়িলেও সি মানুহ হ'বই মানুহ হ'বই গুণোৎসৱ আকৌ হ'ব লাগে গুণোৎসৱ আকৌ হ'ব লাগে ঠিক কৈছা তুমি 3 মাহৰ মূৰে গুণোৎসৱ হ'ব লাগে সেইটো চৰকাৰে বেছি গুৰুত্ব দিব লাগে তেতিয়া মানে মাষ্টৰবিলাক আৰু ষ্ট্ৰিক হ'ল নগাঁও তেতিয়া শিক্ষা ভাল হয় ন এতিয়া প্ৰাইভেট স্কুলত এটা পাত্তা নাপায় সেইখিনিত সেইটো যে শিক্ষা জগতখনে মানে কেনেকুৱা হিমন্ত বিশ্ব বেছি মাষ্টৰ দিব লাগে এতিয়া ফেইল কৰিলে বোলে তোৰ স্কুলত মই 20টা 10টা মাষ্টৰ দিছোঁ কিহৰ কাৰণে এটা ভাগত 2টাকে ধৰক অকণমানে আগত সোমাই দিছোঁ কি কৈছিলা মাথাটো সোমাই দিব প্ৰথম নহয় বুঢ়া মই কিছুমান মাষ্টৰ দেখোঁ মই নিজৰ পিতেকক চৰকাৰী মাষ্টৰ কিন্তু পিতেকক দিয়ে ক'ত যে প্ৰাইভেটত দিয়ে মানে কি তেওঁলোকৰ নিজৰ ওপৰত কি বিশ্বাস নাই নেকি সি মাষ্টৰ হয়নে সি আহি পেলাই কেতিয়াবা স্কুলত যিখিনি পঢ়াইছে নহ'লে ৰাতি এইখিনি খাই লওক ভালকৈ পঢ়ক টাকাও মাথা নোৱাৰিবি নেকি তই স্কুলত পঢ়া যিখিনি তাৰপিছত তই ইংলিছ শিকা কিবা শিকাটো ঠিকে থাকে হয়তো দিল্লীৰ পৰা টিচাৰবিলাককতো আউট অফ ইণ্ডিয়ালৈ পঢ়ি পঠিয়াই ন শিক্ষকবিলাকো পৰীক্ষা থাকিব লাগে কেজুৱেল চৰকাৰেতো দিল্লীৰ পৰা আউট অফ ইণ্ডিয়ালৈ পঠিয়াই ন এক্সপিৰিয়েঞ্চৰ কাৰণে সেইকাৰণে গভৰ্ণমেণ্ট স্কুলবিলাক কিমান ষ্ট্ৰিক কৰি দিলে মাষ্টৰবিলাকক ষ্ট্ৰিক কৰিছে যদি এটা ল'ৰাই যদি ফেইল কৰে চাকৰি যাব কিবা যাব মোৰ মতে প্ৰাইভেট স্কুলত যোনে নিদিয়ক সি এটা মাষ্টৰ লাগিব ঘৰত গাৰ্জেনে আৰু টিউশ্যন দিব লাগিব টিউশ্যন সেইটো তাত ছাড়া কোনো প্ৰাইভেট স্কুলৰ কোনো কাম নাই দৰমহা পায় 5,000 6,000 আমাৰ ধুনুজনী টোপনি আহিছে নেকি অ' বেছি ছোৱালীজনী টোপনি ধৰিছে নেকি টাটা নহয় চুনাইলে মই নকয় কিন্তু আজি বেলেগ মানুহ দেখি গৈছে যে আমাৰ মায়ে থকা দিন ইমান দেৰি নাথাকে নহয় শিক্ষা ব্যৱস্থাবিলাক ভাল হৈছে আৰু এটা ভাল লাগিলে ধৰি লওক আমাৰ সেইটো আপোনাৰ মানে কি অসম পুলিচ বৰ্তমান সময়ত এতিয়া ভাৰতৰ ভিতৰত 3 নম্বৰ স্থানত আছে ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰত এতিয়া 3 নম্বৰ স্থান তেলেংগানা নে অন্ধ্ৰ প্ৰদেশ আছিলে 1 নম্বৰ আৰু 2 নম্বৰ বেলেগ এখন আছিলে কি জানো অসম পুলিচৰটো ডাঙৰ হৈ গ'ল এতিয়া কথা এটা শুনা আমাৰ অসম পুলিচৰ যিবিলাক টেলেণ্ট আমাৰ অসম পুলিচৰ কিছুমান আণ্ডাৰমেট্ৰিকো আছে কিন্তু কথা এটাহে বেয়া লাগিলে আনন্দ মিশ্ৰক ট্ৰেন্সফাৰ দি দিলে ইয়াৰ ওপৰত বাৰু একো ক'ব নিবিচাৰোঁ তথাপিতো মানে কি থকাৰ কাৰণে মানুহজন মই ভাবোঁ কিছুমান ক্ষেত্ৰত বহুতখিনি ভাল হৈ আছিলে অসমৰ কিছুমান কমেণ্ট কৰাৰ কাৰণে আনন্দ মিশ্ৰক ট্ৰেন্সফাৰ দিছে আমাৰ নগাঁৱৰ পৰা গুৱাহাটী এতিয়াও ট্ৰেন্সফাৰ বুলি হেৰি বদলি কৰিছে মানে তাক এতিয়াও ট্ৰেন্সফাৰ য'ত দিব তাৰ এতিয়া সিদ্ধান্ত হোৱা নাই তাক মানে নি পেলাই তাক উলুবাৰী যিটো হেড অফিচ আমাৰ GGP তাক থৈছে তাক 1 মাহমান তাক ৰেষ্ট ল'ব দিছে সেই বস্তুটো খাম নগাঁৱত দিব লাগিব মোৰ হিচাপত আকৌ দিব লাগে নগাঁৱত দিব লাগে আকৌ নগাঁৱত যিখিনি ড্ৰাগছ বিৰোধী মানে কি কয় যিখিনি মানে চোৰ ডকা ড্ৰাগছ বিৰোধী মানে আমাৰ সেইখিনি কাৰণে আমাৰ আনন্দ মিশ্ৰক আমাৰ নগাঁৱত আকৌ লাগে মোৰ হিচাপত ঠিক কৈছা তুমি ঠিক কৈছা আমাৰ ফালৰ পৰাও লাগে এই বৌয়ে খিচি পায়স দিলে পায়সকণ খাই লওঁ তোমালোকেতো কামেই কৰি আছে তোমালোকে ন শুনাই খাবা নেকি অকণমান মই শুনাই পায়স নাখায় চাহ খালোঁ দুইটাই এতিয়া আকৌ বৌয়ে পায়স দিলে পায়সকণ খাই লওঁ খাই অকণ বিৰতি অকণ হ'ব দিয়া শুনাই কেনে ভাল হ'ব ছোৱালী চাবি যদি দাগ চাগ বহে মুখত কিবা পৰি পেলাই ছোৱালীটোৰ মুখত পৰি থৈ যদি দাগ চাগ বহে চাবি কিন্তু কি বহিব কোনোবা চুমা খাব হেৰি কৰিব দৌৰিব পৰিব ঠিক আছে হ'ব দে থাকে চবৰে বেয়া পাই লাভ নাই পোৱালিটো ক'ত টাটা নে টাটা শুনি কোৱা আই এম ডন কৈ দিয়া মিক্সিত গৰম মছলা লাজ কৰা মাইনাজনীয়ে মোবাইলত কি চাই আছা কোৱা কি চাই আছা কি চাই আছা ইমান লাজ কৰে নে মই দেখা দিয়া বোলে নাচা লাজ কৰি আপোনালোকক এটা জেনেৰেল নলেজ দি আছোঁ পাপুদা হালধি কিয় খান্দিছে কৈ দিয়ক আপুনি কৈ দিয়ক মই হালধিটো খান্দিছোঁ মানে কিয় হাঁহটো বেছি তেল যদি হয় তেলটো মানে কেতিয়াবা ওলাই নাযায় সেইকাৰণে হালধি খান্দিলে হালধিয়ে তেলটো মানে ভিতৰত ৰাখি দিয়ে এতিয়া হাঁহৰ তেলটোৱে মেইন বস্তু গতিকে আপোনালোকেও যদি হাঁহ মাৰে তেনেহ'লে হালধি অকণমান সানি দিব হয় ন হয় ধন্যবাদ আজি নজনা কথা এটা শিকাই দিয়াৰ কাৰণে এয়া আমাৰ পাৰ্থই আমাৰ
হাঁহটো ধুনীয়াকৈ কাটিছে এইটো ফাটি গ'ল এইটো পাপুদাই শিকাই আছে চাই থাক চাই থাক নানামিবি নামিলে মাৰিব কিন্তু নামিলে এইটো মাৰিব চোৱা বহি থাক নহ'লে মাৰিব দেই নিতুল ইয়াক ধৰি ল'বা। বহি থাকা নামিলে মাৰিব থাকিলে গম পাবি আৰু তিতা হৈছে তেতিয়া গম পাবি নানামিবা হাঁহ মাংসত বিলাহী দিব নালাগে কিয় বিলাহী দিলে কি হ'ব দুবোৰ তেলটো গৰম হ'ব দিয়া শুনিছা হা দিলে নোকোৱাকৈ কৈ থৈছে লোকে তেল গৰম নহয় বাবুৱে খানাটো আজি বাবুৱে দিছে এয়া আমাৰ পিঁয়াজ দি দিলে পাৰ্থই নহয় অ বৌ কাইলৈ যাম ভালকৈ খুৱাব দে আমাক অঁ আমাৰ ৰেচিপিখন কেনেকুৱা হ'ল মই তেলটো একদম পোৱাত মানে গৰম কৰিলোঁ তাৰ ওপৰৰ পৰা মানে ধোৱাটো ওলাব আজিকালিতো তুমি জানে তেলৰ কেনেকুৱা প্ৰব্লেম ভাল বেয়া তেল থাকে তেলৰ দাম বঢ়াৰ কাৰণে কমাই দিছে নেকি আকৌ নহয় তেলৰ কাৰণে নহয় মানুহে মালিকে তেল তেল কম কম ভালেই আনে তাত আজিকালি তেলবিলাক কোম্পানীয়ে নষ্ট কৰিছে সৰিয়হৰ তেল দি পেলাই আমাৰ এইটো তেল আছে আমাৰ 120 টকা সেই তেলটো আমি খাটি তেল খোৱা নাই মালিকে তেল ঠিকে আনিছে কিন্তু আমি তেলটো এটা গোন্ধ পাওঁ কিবা পাওঁ পিছত আমি কিবা আমাৰ স্পেচিয়েল ৰান্ধনি পাপুদা আৰু এইপিনে পাৰ্থ হাঁহৰ মাংস জোল ন কি হাঁহত কি দিছা আমি কি কয় হাঁহৰ মাংস এটা মানে অসমৰ মানুহ কিছুমানে নাজানিব পাৰে হাঁহৰ মাংস যিমানে খানিব তাৰ ৰসটো সিমানে ওলায় এইয়া পাৰ্থই সানি আছে যিমানে সি তেওঁ দুটা হাতে খানিলে বেছি হেৰি আহে হাঁহৰ মাংস দুটা হাতে খানা পাৰ্থৰ দুটা হাতে খানা আৰু এয়া দুটা হাত লগাই দিলে দেই যিমানে ফেনেকিব যেনেকৈ আটা যেনেকৈ ফেনেকে ময়দা যেনেকৈ ফেনেকে ময়দাটো হোটেলত যেতিয়া ময়দা এখন পৰঠা বনাব সেই পৰঠাটো যিমানে দুখন হাতে যিমানে মুঠিব সেই পৰঠাটো সোৱাদ বেলেগ তেনেকুৱা বস্তুটো মানুহে মাংস মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ পাপুদাই কিন্তু বিনা এক্সপিৰিয়েঞ্চত কথা কৈ থাকে না পাপুদা এখন ডাঙৰ হোটেল আছিলে বৰ্তমান পাপুদাই বেলেগত জব কৰি আছে বাৰু মানে চৰকাৰী জব এটাৰ কাৰণে মই হোটেলখন মই এৰি দিলোঁ দিয়াৰ কাৰণে মই তথাপি মই কাই কৈ আছিলোঁ সেইটো আমি 108 24 ঘণ্টা মানুহ আমি 12টা 1টা 2টা বজাত আহি আমি ভাত নিজে বনাই খাওঁ কিন্তু মাংস দিছিলোঁ মই দেই এতিয়া ফল লওক আপোনাৰ হোটেলৰ এক্সপিৰিয়েঞ্চ কেইবছৰ কৈ দিয়ক মই হোটেল 7 বছৰ কাম কৰিছিলোঁ নিজৰ হোটেলত নিজৰ হোটেল মই নিজে কাইকন থাকিলে মই এইখিনি গোটেইখিনি মই বাচন ধোৱাৰ পৰা কেতিয়াবা যদি মোৰ চেলমেন নাথাকে মই গোটেইখিনি মই কাম মই নিজে কৰোঁ আৰু মই গোটেইখিনি হোটেলত যিমান পৰঠা বনোৱা ৰসগোল্লা বনোৱা বা সকলো জানে আপুনি গোটেইখিনি মই কাম কৰিব পাৰোঁ সেইকাৰণে আজি মাংস মই মানে ঘৰত অনুভৱ কৰিলোঁ মই বাহিৰত কাম কৰি আহিছোঁ বহুত মই কেনেকুৱা তোমাৰ কেৰেলাত গৈছোঁ হায়দৰাবাদত গৈছোঁ মোক এবাৰ মোক বেলেগত নিজে মই ভৰিত থিয় দিম বুলি কৈ পেলাই আজি তাৰিখলৈকে মই নিজে এটা চাকৰি বিচাৰি পাইছোঁ যিমান যি নহওক এয়া আমাৰ পাপুদাই ক'ব আমি একদম ধুনীয়া তৃপ্তিৰে এসাঁজ ইয়াত চালাড কবি ভাজি তাৰপিছত আমাৰ হাঁহ মাংস যিখিনি আনিছিলোঁ সেইখিনি ল'লোঁ এতিয়া এইখিনি আছিলে গৰম পানী এয়া পাপুদাই দেখুৱালে আপোনালোকক এয়া চালাড আৰু এয়া কবি ভাজি ভাত এয়া মাংস তুমি ইয়াত বহা কোনাই এইখিনিত বহা ধুনীয়া সেইখিনি